আমাৰ মানে অলপ অলপ দেৱালী লাগিছে আৰু আজিও যে শুকুৰবাৰ কাঠখিনি দেখাই দিছোঁ দেই। এইখিনি আঠা লগালে মানে কালাৰিং আছে আৰু চুই দিলেই কালাৰ হৈ গৈছে। এইটো গ্ৰীণ কালাৰ হয়। গুড ইভিনিং, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গধূলিৰ পৰা। আজি মানে ববুৱাই লাইট আনিলে, কি আনিলে মই আপোনালোকক দেখাই আছোঁ। এই লাইটটো যেতিয়া কালাৰ নিজে নিজে চেঞ্জ হৈ থাকে, এইটো আনিলে মই ডিম লাইটৰ জেগাতে লগাই দিছোঁ। এইটো আমাৰ বেডৰুমতে লগাই দিছোঁ। আৰু এই জুম শুই আছে। এইখিনি এইটো এনেকৈ মাল্টিপ্লাগ দি দিনত ফিটিং কৰি আছিলে আৰু এতিয়া ইয়াত লগাই দিলে বহুত। আৰু এইখিনি গ্ৰীণ কালাৰ হয়। দেৱালী বুলি ক'লে লাইটে ভাল লাগে ন। আৰু এটা বস্তু দেখাম, এইটো এটা ওচৰৰ পৰা দেখাম দেই, আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ। এই লাইটটো ভৰি থাকে আৰু ইয়াত কালাৰিং আহি থাকে। এইটো বাহিৰৰ গেৰেজত লগাই দিছে। চ' বহুত ভাল লাগিছে দেখিবলৈ। বাছ ভাল লাগিছে, কেনেকুৱা লাগিছে? ইয়াতে লগাব লাগিছিলে। এইটো ইয়াত লগাই দিব লাগিছিলে ন। দেৱালী যে ইয়াত লগাই দিম, ইয়াত বাৰাণ্ডাত লগাই দিম, ভাল লাগিব। আৰু এইখিনি আছে, এইখিনি ষ্টাৰ। এই লাইটখিনি মোৰ বহুত ভাল লাগে। এইটো আন্ধাৰ হ'ব, এইটো কানেকশ্যন কৰি লৈছোঁ। এইটো এইখিনি ষ্টাৰখিনি, এইখিনি ডাঙৰ ষ্টাৰ, এইখিনি সৰু ষ্টাৰ। মানে যেতিয়া লগাব আপোনালোককতো দেখামেই। আৰু এতিয়া এনেই ইয়াতে ওলমাই থৈ দিছে। ইয়াতো এইখিনি সেইদিনাখন লগোৱাখিনি, এইখিনিতো মাল্টি কালাৰ হয়, কিন্তু এইখিনি এটা কালাৰ হয়, এইখিনিতো গ্ৰীণ। তথাপি ভাল লাগিছে ন, গ্ৰীণটো ভাল লাগিছে। আৰু এতিয়া ই শুই উঠিছে, কিবা এটা খাবলৈ দি লওঁ। আৰু এতিয়া মই যাওঁ গোঁসাই ঘৰৰ চাকি দিম, তাৰপিছত চাহ তাহ বনাম। আৰু এতিয়াতো কালাৰ চেঞ্জ হৈয়ে আছে। চাহ খাই আছে, নিজে ব্ৰেড বনাই লৈছে। মই ডাঙৰ লাইট জ্বলোৱাই নাই, চব মানে এনেকুৱা ধুনীয়া লাইট লগাই থৈ দিছোঁ। যাওঁ এতিয়া মই চাহ অকণমান খাই লওঁ। এয়াই আৰু চাই থাকিব ভিডিঅ'টো, কিমান কি দেখাব পাৰোঁ। বেঙেনা ফ্ৰাই, পটল ফ্ৰাই বইল, আৰু এইফালে আলু কৰিম গেছত। এইটো আমাৰ সৰু সুৰা পাকঘৰ, চব যেনে তেনে আছে আৰু বস্তু। আৰু এইফালে জুমে কি কৰি আছে চাওঁ। চাব নিদিয়ে, কিবা কিবি কৰি আছে চাব। এইফালে বেনি গাঠিছে, এইফালে বেনি গাঠিছে। আৰু এতিয়া বাজিছে ৰাতিপুৱা 7:30। আৰু স্কুললৈ যাবলৈ ৰেডি হৈছে। আৰু ভাতটো বোলে খুৱাই দিব লাগে। কি ভাত খাইছে? ঘিউ ভাত। বাটাৰ দিলা নে ঘিউ দিলা? ফেভৰেট। আৰু যে শনিবাৰ, সেইকাৰণে হোৱাইট ড্ৰেছ। টিফিনত কি বনাইছা? গুড মৰ্ণিং। আৰু টিফিনত আজি নিছে, লাঞ্চ বক্সটো দেখাই দিওঁ কৈছোঁ কি আছে। টিফিনত নিছে আজি। এই টিফিনৰ এতিয়াই খাই দিলে কেনেকৈ হ'ব? টিফিন ফ্ৰাইড ৰাইচ, আলু পিটিকা আৰু আমলখি আচাৰ এটুকুৰা আৰু ফ্ৰাইড ৰাইচ। লাঞ্চ বক্স সদায় বেলেগ বেলেগ। আজি নালাগে, টিফিনতো এতিয়া খালে পিছত খাবলৈ বেয়া লাগিব আৰু। ঠিক আছে, গুড মৰ্ণিং কৰিছোঁ। হেপী দিৱালী। নাই হয় দিৱালী, পৰহিৰ পৰা হ'ব। আজি পৰা দিৱালী, আজি বগা লাইটখিনি লগাবা। হেৰি লগাৰ পিছত পৰহি পৰা নহয় ন, আজি পৰা দেৱালী। ঝিনঝিন লাগিবা, কালি লাগিবা, কালি কলগছ আনিবা, ঝিনঝিন আনিবা আৰু চকলেট। মোৰ ভাগ্য, মই সৰু ছোৱালী বুলি খাই আছে। ঠিক আছে, গুড মৰ্ণিং সকলোকে। আৰু আজি হৈছে শনিবাৰ, আৰু ৰাতিপুৱা বেটীক স্কুললৈ পঠিয়াই লৈ কাম চাম কৰি গা চা ধুই আহি জাষ্ট ফেনখন চলাই লগত বহিছোঁ। বহুত ভাগৰ লাগিছে। আৰু এতিয়া মই খাম মৌচুমী টেঙা। মৌচুমীখিনি আমাৰ বাইদেউ দিছিলে, এইখিনি
খাই লওঁ। অকণমান ক'লা নিমখ দি লওঁ। অকণমান দেৰি বহি ৰেষ্ট কৰি লওঁ, তাৰপিছত ভাত পানী বনাব লাগিব। আৰু সকলোকে হেপী দিৱালী। লাইটৰ কানেকশ্যন কৰি আছে। আমাৰ মানে দেৱালী বুলি ক'লে আমাৰ এয়া বুবুৱে মানে লাইট বহুত ভাল পায় ন বৌ? লাইট বহুত ভাল পায় দেৱালী বুলি ক'লে, তাতে লাইট লগাবই আৰু বেলেগ বেলেগ ডিজাইনৰ লাইট আনি ফিটিং কৰি আছে। লাইট মোৰ ভাল লাগে। আৰু চাকি জ্বলাবলৈ এতিয়া তেলৰ যিমান দাম হৈছে নহয়, চাকি জ্বলাবলৈ নোৱাৰিয়ে, সেইকাৰণে লাইটে ভাল। কাৰণ এইখিনি এনেকৈ লগালে আৰু ওপৰখিনি যেনে তেনে মিলাই মেলি লগালে আৰু এতিয়া এইখিনি তো কাৰেণ্টটো দি চাওঁ। এইটো দিনত ৰাতি দেখাম। ৰাতি মজা লাগিব। কি বনিছে? চিকেন লাইটখিনি যিখিনি দিনত লগাইছিলে টিপটপ কৰি থাকে। অলপকৈ দেখাই দিছোঁ আৰু এতিয়া, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো শেষ কৰি দিছোঁ। চাই ভাল পালে লাইক কৰিব, কমেণ্ট এটা দিব, আৰু দেৱালীত দেখাম ভালকৈ। গুড নাইট।